হেল্ল' গাইজ, কি খবৰ? ৱেলকাম টু এ নিউ ভিডিঅ'। তো আজি ৰাস্তাইদি মাছ বেপাৰী যাই আছিল, তো এটা মাছ ৰাখি দিলোঁ। এতিয়া মাছটো ৱাইফক বাচিব দিম। চ' এতিয়া মাছটো মোৰ মিছেছক বাচিব দিম। তাই মাছ বাচিব নাজানে, আজিকালি মাছ বাচি পোৱা নাই। চাওক কেনেকৈ বাচে। আৰু মই আপোনালোকক আজি মাছৰ ৰেচিপি শিকাম মোৰ ষ্টাইলত। চ' ভিডিঅ'টো চাই থাকক, বঢ়িয়া লাগিব। জানিব पंख कत माथा मत कत पंख 2,000 years later. না এটা গলটো এনেকে উলাই দিব লাগিব। এতিয়া আমি মাছখিনিত নিমখ হালধি দি ধুনীয়াকৈ সানি ল'ম। এয়া মোৰ ৱাইফে জুই ধৰি দিছে। এতিয়া মাছৰ আঞ্জা জুইত বনাম, কাৰণ জুইত বনোৱা খানাৰ টেষ্টে বেলেগ।
মাছ ভজা হৈ গ'ল এতিয়া মাছখিনি কাঢ়ি লৈ ইয়াত আঞ্জা বনাম আমি এতিয়া ইয়াত দিম নিমখ হালধি জিৰা ধনিয়া আৰু জ্বালাৰ গুড়া আৰু যেতিয়া আপোনাৰ ধৈৰ্যৰ সীমা প্ৰায় শেষ হৈ যাব তেতিয়া আপোনাৰ মাছৰ আঞ্জা ৰেডি হৈ গ'ল बहुत तेज बना है।